ডিগবৈ লক্ষীপথাৰ সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। অইল ইণ্ডিয়া লিমিটেডৰ কেইবাটাও তৈল উৎপাদনক্ষম কূপ থকা হেতুকে ৰাইজৰ বিপুল দাবীত পথটোৰ নিৰ্মাণ কৰিছিল। কিন্তু পথটোৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাত বখলা বখলে এৰিছে ব্লেক টেপিং। ক্ষুদ্ৰ স্থানীয় ৰাইজে বাৰম্বাৰ অইল কৰ্তৃপক্ষক নিৰ্মাণ কাৰ্যত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য অৱগত কৰি অহাৰ পাছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বৃহৎ 28খন গাঁও সংযোগী পথটোৰ নিৰ্মাণত কোনো গাফিলতি তথা সুচাৰুৰূপে নিৰ্মাণ কাৰ্য কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। অন্যথা লক্ষীপথাৰ অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদনক্ষম আটাইকেইটা তৈলকূপ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে। বালিজানৰ যি আপোনাৰ দুলীয়াজানৰ যি সংযোগী ৰাস্তাৰ লগত লাগিছে প্ৰায় 5 কিলোমিটাৰ হ'ব। এই 5 কিলোমিটাৰ ৰাস্তা আমি শুনামতে এষ্টিমেটত 1,85,00,000 টকা আহিছে বুলি আমি শুনিছোঁ, কিন্তু আমি এতিয়ালৈকে এষ্টিমেটখন দেখা নাই। আমি সেই এষ্টিমেটখনো তেখেতসকলক ৰাজহুৱা কৰিবৰ কাৰণে ইতিমধ্যে আমি আবেদন প্ৰস্তুত কৰিছোঁ আৰু আজি অইল ইণ্ডিয়াৰ ইঞ্জিনিয়াৰ ছাৰ আহিব বোলে আৰু অইলৰ কোনোবা কৰ্তৃপক্ষ আমাৰ মাজত উপস্থিত হ'বহি বুলি আমি ৰাতিপুৱাৰ পৰা আজি বাট চাই আছোঁ। তেখেতসকলে কথা দিছে যে 1:30 বজাত তেখেতসকলে পাবহি। গতিকে আমি আৰু প্ৰথম কথা হ'ল এই যিজন ঠিকাদাৰে ইয়াত কাম পাইছে, গোটেই টেণ্ডাৰটো পাইছে, তেখেতৰ নাম হৈছে সঞ্জয় সিং আৰু তেখেতক আমি লক্ষীপথাৰবাসী ৰাইজৰ পৰা আমি সকিয়নি দিব বিচাৰিছোঁ। অনাগত দিনত আপোনাৰ এই যি মানসিকতা, যি আপোনাৰ এই ধৰণে কাম কৰি মেলি ঠগি মেলি ৰাইজক ৰাস্তাবিলাক বনাই মেলি যি অইলৰ টকা পুঁজি খোৱাৰ যি ধান্দা বা যি তেখেতে কৰিব বিচাৰিছে, ইয়াৰ পৰা কিন্তু তেখেতে অতি সোনকালে তেখেতৰ মানসিকতা ত্যাগ কৰক। অন্যথা কিন্তু আমি তিনিচুকীয়া জিলাৰ উপায়ুক্ত পৰ্যন্তলৈকে আমি যাবলৈ ইতিমধ্যে ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰি ৰাখিছোঁ আৰু অইল কৰ্তৃপক্ষক আমি ধিক্কাৰ জনাইছোঁ। আজি এনেকুৱা এটা কাম হৈ আছে, আমি ইঞ্জিনিয়াৰক জনাই আছোঁ, বাৰম্বাৰ অনুৰোধ জনাই আছোঁ, আপোনাৰ ঠিকাদাৰক বাৰম্বাৰ অনুৰোধ জনাই আছোঁ, তথাপিও কিন্তু তেখেতসকলে ৰাইজৰ কথা কাণ কৰি এনেদৰে ৰাস্তা বনাই দিছে। ইতিমধ্যে আচলতে গোটেই ৰাস্তাটো বেয়াই হ'ল। এই ৰাস্তাটো যিমানবিলাক আজিলৈকে টকা পইচা খৰচ কৰিলে, যিমানটো অইলৰ ফাণ্ডৰ টকা ইয়াত খৰচ কৰিলে, গোটেইখিনি ৱেষ্টলেছ, একদম কাম নাই, গোটেই বস্তুটো খতমেই কৰি পেলালে তেখেতসকলে আচলতে। এতিয়া আমি সেইকাৰণে লক্ষীপথাৰবাসী ৰাইজে ৰাজহুৱা সভাত সিদ্ধান্ত লৈছোঁ যে আমাক এটা ভাল ৰাস্তা দিব লাগিব। কেনেদৰে কি প্ৰক্ৰিয়াৰে অইল ইণ্ডিয়াই কেনেদৰে আকৌ পুঁজি ধৰি পিনি আমাক এটা ভাল ৰাস্তা দিয়ে আমি নাজানো, আৰু যদি দিব নোৱাৰে, কালি আমাৰ ৰাজহুৱা সভাত সিদ্ধান্ত হৈছে কিন্তু সমগ্ৰ লক্ষীপথাৰত অইলক আমি নিষিদ্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম। ডিগবৈ আমাৰ টাউনৰ লগত সংযোগী পথটো বনাইছে, এইটো একেবাৰে নিম্ন খাপৰ বনাইছে, যিটো 2-এখন গাড়ী অহা যোৱা কৰোঁতে একেবাৰে এৰি গৈছে চপৰা চপৰকৈ। আমি এনেকুৱা এটা পথ আমি কেতিয়াও বিচৰা নাছিলোঁ। যদি আপোনালোকৰ দিবলৈ ইচ্ছা আছে ভালদৰে দিয়ক, যদি দিবলৈ ইচ্ছা নাই, আমি আগতে যেনেদৰে অহা যোৱা কৰিছিলোঁ তেনেদৰে অহা যোৱা কৰিম। আমি জমৰ যাতনা যিদৰে আমি অতীতৰ পৰা খাই আহিলোঁ তেনেদৰে আমি ভুগিবলৈ আমি সাজু আছোঁ। যদি আপোনালোকে ভালকৈ দিব নিবিচাৰে, আমাৰ লক্ষীপথাৰত যিকেইটা খাদ আছে, ইতিমধ্যে আমাৰ ৰাজহুৱা সভাত সিদ্ধান্ত লোৱা হৈছে যে অনাগত দিনত যদি আপোনালোকে ভাল ৰাস্তা এটা উপহাৰ দিব নোৱাৰে, তেতিয়াহ'লে আমি লক্ষীপথাৰসমূহ ৰাইজে উক্ত খাদকেইটা সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ, অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিবৰ কাৰণে আমি আপোনালোকক হুংকাৰ জনাইছোঁ। আৰু যিজন ঠিকাদাৰে ইয়াত এই কাম হাতত লৈছে, তেখেতক আমি আমাৰ অন্তৰৰ পৰা তেখেতক আমি জনাব বিচাৰিছোঁ যে যদি আপুনি আমাৰ আলিটো যদি ভালদৰে নবনায়, তেতিয়াহ'লে আপোনাৰ এই কাম ত্যাগ কৰি আন এজনক দায়িত্ব দিয়ক, নহ'লে আমাৰ লক্ষীপথাৰ ৰাইজক এইটো দায়িত্ব দিয়ক। আমি যিদৰে যিমানডোখৰ বনাম, যিমান টকা আহিছে যিমানডোখৰ বনাম, ভালদৰে বনাম। যদি আপোনালোকে যদি দিব নিবিচাৰে, তেতিয়াহ'লে আমি আগৰ দৰে এনেকৈ অহা যোৱা কৰিম। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম ফাৰ্ষ্ট। भूत जलकिया शायद आपने खाया हो, पर क्या कभी भूत जलकिया रसगुल्ला का स्वाद चखा है? साथ ही कुल्हड़ वाली चाय की चुस्की अब आपसे दूर नहीं, क्योंकि तिनसुकिया में खुल चुका है केसीआर स्वीट्स बेकरी रेस्टोरेंट। तिनसुकिया 80 रोड, तीनकोनिया, सार्वजनिक कालीबारी के पास।
ज्वेलरी के क्षेत्र में एक विश्वसनीय नाम गोल्ड पॉइंट, जहां मिलेगा आपको 100% असली सोने से बने आभूषण, कीमत भी ऐसा जो सबको भा जाए। और इस धनतेरस में उपहार के तौर पर 20% तक का स्पेशल डिस्काउंट भी। तो फिर देर किस बात की, आप भी आए और अपना पसंदीदा गहना हमारे गोल्ड पॉइंट से ले जाएं।